পাখি এতিয়া হয়তো এই আছে অন্যায় নাই নাই দেবী বন্ধ করা লাগিব এই অন্যায় বন্ধ করা লাগিব দুষ্কাৰ্য সত্যসকলৰ সম্পন্ন হ'বলৈ নিদিওঁ দেৱী 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 তুমি চাপেই দুখাৰো নকৰিবা এইটো সত্য মই সকলো দিনতেই জানো দেৱী কৰ্মত মোৰ অধিকাৰ কৰি দেৱী তুমি যে
পূর্বতে মই তোমাক বহুবার কৰিছো প্ৰকাশ মই তোমাক অস্ত শিক্ষা দিবলৈ অপৰাধ পুত্ৰ কিয় পিতা কিয় সমস্ত ৰজা মহাৰজাক তুমি অস্ত শিক্ষা কৰিছা প্ৰজা সমস্ত ৰাজপুত্ৰসকল তোমাৰ শিক্ষাৰে দীক্ষিত স্থলত পিতা নিজ পুত্ৰক কিয় নপৰা অস্ত শিক্ষা কৰা পুত্ৰ ৰাজপুত্ৰসকল ক্ষত্ৰিয় অস্ত শিক্ষা লাভ কৰাটো তেওঁলোকৰ জীৱনৰ ধৰ্ম কিন্তু আমি ব্ৰাহ্মণ আমাৰ কৰ্মক্ষেত্ৰ সম্পূৰ্ণ বেলেগ পুত্ৰ মানুহে কৰ্মক্ষেত্ৰৰ পৰিৱৰ্তন কৰিব পাৰে পিতা মানে ব্ৰাহ্মণে কেতিয়াও নিজৰ কৰ্মক্ষেত্ৰ পৰিৱৰ্তন কৰিব নোৱাৰে পুত্ৰ পিতা যদি নেকি বিশ্বামিত্ৰই ক্ষত্ৰিয় হৈ ব্ৰাহ্মণত্ব অৰ্জন কৰি জ্ঞান দান কৰিব পাৰে তেনেহ'লে মই ব্ৰাহ্মণ হৈ কিয় পিতা ক্ষত্ৰিয় ধৰ্ম গ্ৰহণ কৰিব নোৱাৰো অনৰ্থক যুক্তি তৰ্কৰ পাতনি নেমেলিবা বেলেগৰ কৃতকৰ্মৰ বাবে মই উত্তৰ দিয়াটো প্ৰয়োজন বুজি নকৰোঁ আৰু এইটো মই ভ্ৰষ্ট পৰম্পৰা আৰম্ভ কৰিব নোৱাৰো পুত্ৰ এয়াই মোৰ চূড়ান্ত সিদ্ধান্ত গতিকে তুমি তোমাৰ মনোবিলাক ত্যাগ কৰা অসম্ভৱ পিতা মই মোৰ মনোবিলাস ত্যাগ কৰিব নোৱাৰো প্ৰয়োজন হ'লে মই গুৰু ত্যাগ কৰিব পিতা পিতা সহস্ৰজন সাধু তই এই সমগ্ৰ ব্ৰহ্ম সমাজৰ হৈ জিয়লিছে ভেগুৰাম তোৰ সন্মুখত এখন তোক ব্ৰহ্ম তেজৰ মহত্ব কিমান ব্ৰহ্ম তেজৰ মহত্ব কিমান চাৰিওফালে নিতাল নিস্তব্ধ ৰাজ আজ্ঞা পালন কৰি সকলোৱে নিজ কৰ্তব্য